অভিজিতক দুদিনমান হ'ল দেখা নাই যে, কিবা হ'ল তাৰ। এবাৰ ফোনে কৰি লওঁ। ফোনটো ৰিচিভ নকৰে যে। ৰোহিতকে এবাৰ ফোন মাৰি সুধি চাওঁ। ঐ তই ক'ত আছা? মই ঘৰতে আছো। এটা কথা হ'ল নহয়, তই অভিজিতক দেখিছ নেকি? ফোন কৰিলোঁ ৰিচিভ কৰা নাই, দুদিনমান হ'ল দেখাও নাই। ময়ো চোন দেখা নাই তাক। চিন্তাই হ'ল ৰ'বা, কিবা হ'ল তাৰ। তই এটা কাম কৰিবিচোন, আবেলি আমাৰ ঘৰলৈ আহিবি। যাম দিয়া। যাওঁ ব'লা ব'লা ব'লা। কি হৈছে তোৰ? একো খবৰ নাই, দেখাও নাই, দুদিনমান হ'ল। নাইও, কিবা মনটো ভাল লগা নাই, সেইকাৰণে মই ঘৰতে আৰু। ব'লা আমি অলপ ফুৰিবলৈ যাওঁ, তোৰ মনটো ভাল লাগিব। ব'লা। কি হৈছে? তহঁতেতো জানাই ভাই, মোৰ আৰু চিকাৰ ৰিলেশ্যনশ্বিপৰ কথাটো। কেইদিনমান আগত আমি দুয়ো কথা পাতি আছিলোঁ। এতিয়া তাৰ ভায়েকে দেখিছিল, ভায়েক ঘৰত যায় কথাটো কৈ দিছিল। পৰহি তাই মোক ফোন কৰি কিছুমান কথা কান্দি কান্দি ক'লে, ৰিলেশ্যনশ্বিপটো ইয়াতে সমাপ্ত কৰিবলৈ ক'লে তাই। সেইবাবে মোৰ মনটো ভাল লগা নাই, এতিয়া কি কৰোঁ কচোন তহঁতে? এইবিলাক বাদ দে, ব'লা ব'লা এতিয়া ঘৰলৈ যাওঁ।